নমস্কাৰ। আজি এই নাৰিকল চুৰকি আছোঁ পুৱাই আজি নাৰিকল চুৰকি পিনে আটাৰে মালপোৱা বনাম। কোনো নাই ঘৰত, গতিকে নিজে চুৰকি নিজে মালপোৱা বনাই খাম বুলি ভাবিছোঁ। হৈছিনা চুৰকাত ক'বচোন, এই ছোৱালী কোনোবা চাই আছে যদি। মাজে মাজে কৰোঁ আৰু কেতিয়াবা মন গ'লে। হৈছিনা হ'লে জনাব কমেণ্ট কৰি। কিছুমানে ক'ব এইটো ছোৱালী ছোৱালী ল'ৰাৰ কাম বুলি কি কথা আছে, কৰিলেই হ'ল আৰু চাবাৰ ইচ্ছা কৰিলেতো কৰিব লাগিবই জানো। মানে কৈছোঁ কি ভিডিঅ'টো মই বোলো বেছিকৈ দীঘলীয়াকৈ কৰিবা এনেকৈ হ'ব, সৰু খাটাকৈ কৰিলেই হ'ব এনেকৈ কৈছোঁ আৰু। লাজো লাগে অলপ চলপ, কি বা ভাবে আপোনালোকে। তথাপিতো আৰু কৰি দিছোঁ, চাই থাকক শেষলৈ। তাৰপিছত এতিয়া নাৰিকল চুৰকা হৈ গ'ল আমাৰ, নাৰিকল চুৰকা হৈ গ'ল। আটাৰ লগত নাৰিকল সানি দিলোঁ, এইভাগে তেল গৰম হৈ আছে। তেল মানে আজি ৰিফাইন নাই, মিঠাতেলেদি বনাইছোঁ, ৰিফাইন শেষ হৈছে। এই দেখছি না বেৰাই দি একদম মস্ত ফুটা হৈছে, ঘৰ বেয়া না। নাৰিকল এই অলপমান ৰাখছোঁ আৰু। তেলো বেছি দিয়া নাই, 100 গ্ৰামমান তেল দিছোঁ মাত্ৰ। 10খানমান হ'লেই হ'ব, বেছি নালাগে। জুইটো অলপ কমাই দিলোঁ, তেলটো গৰম হৈ গৈছে। এতিয়া দিলোঁ মালপোৱা, হৈ গ'ল উতল। একবাৰত 5খানমান দিব পাৰিম, তাতকৈ বেছি নৰোঁ, কেৰাহীটো সৰু না। বানে কিন্তু ময়ে আছোঁ, বানে বেলেগে নাই।